Hello friends, welcome to Tradinglife. So, how was your day? তো আপোনালোকৰ ট্ৰেড আজি কেনেকুৱা আছিলে? আজি আমি এটা বহুত শাৰ্প ডাউনফল পাইছিলোঁ। এইটো তাৰ আগতে এটা আমি দিনটোত কেনেকৈ আমাৰ ট্ৰেড ষ্টাৰ্ট হ'ল আৰু কিমানখিনিলৈ আমাৰ ষ্টেপ আহিলে, ট্ৰেণ্ড লাইনটো কেনেকুৱা আছিলে আমি এইখিনি ডিছকাছ কৰি লওঁ। চ' 9টা বজাত আমাৰ অপেনিং আছিলে এইটো, মানে ধৰক অলমষ্ট 82.928 এইখিনি মানত আমাৰ এটা অপেনিং হৈছে। অপেনিং হৈ পেলাই আমাৰ অলপমান আমি আপ মুভ এটা পাইছিলোঁ, অলমষ্ট 83.02। তাৰপিছত মাৰ্কেট আজি পূৰা দিনটো ছাইডৱেজ আছিলে। আপোনালোকে চাওক, দিনটো ছাইডৱেজ, বাছ 2টা বজাৰ পিছত এটা আমি শ্বাৰ্প ডাউনফল এটা পালোঁ ইয়ালৈকে, মানে 82.98ৰ পৰা ডাইৰেক্ট 82.87। চ' 2টা পইণ্ট আছে আজি। ইয়াতে যোনে বাই কৰিছে এইখিনিত চেল কৰিছে, প্ৰফিট পাইছে। বস্তুটো বুজিব যে আমাৰ কেনেকৈ প্ৰফিট হয় ট্ৰেডত। তাৰপিছত এইখিনি জেগাত যোনে চেল কৰিছে, ইয়াতে যোনে এক্সিট কৰিছে, প্ৰফিট হৈছে। চ' আমি 2টা টাইপতে আজি প্ৰফিট কৰিব পৰা ট্ৰেড আছিলে। তাত আকৌ ছাইডৱেজ অলপমান আপ হৈ আকৌ 5 PM পিছত আকৌ এটা ডাউনফল আহিছে। এতিয়া কথাটো হ'ল, আজি ইণ্ডিয়াৰ CPI ডাটা ৰিলিজ হৈছে, ইণ্ডিয়াৰ নট US, আৰু CPI ডাটা বহুত ল' আহিছে, মানে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স এবাৰ বেয়া আহিছে। চ' যদি বেয়া আহিছে মানে কি হ'ব লাগিছিলে, ৰুপি উইক হ'ব লাগিছিলে আৰু USD ষ্ট্ৰং হ'ব লাগিছিলে। বাট টেকনিকেলি যদিও ৰুপি উইক হ'ব লাগে, কিন্তু আমি সেইটো এতিয়ালৈকে দেখিব পোৱা নাই। যেনেকৈ ধৰক এতিয়া আমাৰ 11টা বাজি গৈছে ৰাতি। চ' USD কিন্তু ডাউনহে দেখা গৈছে, ডাউন। চাওক কালি ৰাতিপুৱা কি অপেনিং হয় নাজানো, বাট USD অলমষ্ট 82.8 ইয়াৰে ওচৰে পাজৰে আহি গৈছে, ডাউন হৈ গৈছে। তো এনেকুৱা লাগে যে ইমানখিনি ৰিপৰ্ট ইণ্ডিয়াৰ ৰুপিজৰ এগেইনষ্টত অহাৰ পাছতো যদি USD ডাউন হৈ আছে, দেন নিশ্চয় RBI ডলাৰটো কণ্ট্ৰল কৰি আছে, যাতে মানে ৰুপিজক ডাউন হ'ব দিয়া নাই। কিন্তু আমি ৰাতিপুৱা কালি 9টা বজাত প্ৰপাৰ খেলটো আমি গম পাম। চ' আমি সেই হিচাপত এতিয়া চাওক, তাৰে কথা হ'ল কালি আকৌ আছে CPI ডাটা কাৰ, US, বহুত ইম্পৰ্টেণ্ট। যদি USৰ ডাটা যদি ভাল আহি যায় তো ডলাৰ আপ হৈ যাব, বেয়া আহিলে ডাউন হৈ যাব। এতিয়া আমি এটা ৰেঞ্জত সোমাই গৈছোঁ। ৰেঞ্জটো হ'ল, আহক আমি 1 আৱাৰ চাৰ্টটোলৈকে যাওঁ। চ' এইটো 1 আৱাৰ চাৰ্ট। এতিয়া 1 আৱাৰ চাৰ্টত যদি আমি যাওঁ, দেন আমি কিছুমান লেভেল আমি দেখা পাই আছোঁ। যেনেকৈ ধৰক এইটো লেভেল, মানে 82.87, 82.87। তাৰপিছত এটা ডাউন আৰু বটম লেভেলত যদি আমি আহোঁ 82.8,
ইয়াৰ পৰা এইটো আমি কি লেভেল পাই আছোঁ 82.212 মানে এই ৰেঞ্জটোতে বৰ্তমান USD আপ ডাউন হৈ আছে গতিকে যদি 82.8তকৈ তলত আহে USD অলমষ্ট 82.6 এইটো লেভেললৈকে আহি যাব আৰু যদি আপসাইডত 82.21ক যদি ক্ৰছ কৰে USD 83.21ক ক্ৰছ কৰে এইটো অলমষ্ট 83.5 মানলৈকে গুচি যাব পাৰে গতিকে এতিয়া মানে কি হৈছে ট্ৰেডটো বহুত আনপ্ৰেডিক্টেবল হৈ আছে আজি কিছুমান ক্ষেত্ৰত চাৰ্ট এনালাইচিছ মানুহে কৰে তো চাৰ্ট এনালাইচিছ কৰাৰ পাছতো আজি একচুৱেলি এইখিনি জেগাৰ পৰা USD ডাউন আপ হ'ব লাগিছিলে বাট কি হ'ল আমাৰ ছাডেন ডাউনফল আহিলে তো আনপ্ৰেডিক্টেবল এটা মাৰ্কেট আছে ডাটা USৰ কাৰণে USDৰ কাৰণে ষ্ট্ৰং যেনেকৈ বণ্ড ইল্ড ষ্ট্ৰং হৈ আছে ডলাৰ ইণ্ডেক্স ষ্ট্ৰং হৈ আছে ক্ৰুড অইলৰ প্ৰাইচ অলমষ্ট ষ্ট্ৰং হৈ আছে গতিকে চব ফালৰ পৰা ডলাৰ ষ্ট্ৰং হ'ব লাগে কিন্তু RBI মোষ্টলি RBI যদি কণ্ট্ৰল কৰি থাকে তেতিয়াহ'লে ৰুপিজৰ এটা ষ্ট্ৰেংথেন হোৱা দেখা যায় কিন্তু আমাৰ কোনো ইয়াতে লেনদেন নাই মিনছ কি যদি US ষ্ট্ৰং হয় USD যদি ষ্ট্ৰং হয় তথাপিও আমি প্ৰফিট পাম যদি আমাৰ ইণ্ডিয়ান ৰুপি ষ্ট্ৰং হয় তথাপিও আমি প্ৰফিট পাম কথাটো হ'ল আমি ট্ৰেড ল'ব জানিব লাগিব ক'ত বাই কৰিব লাগে ক'ত চেল কৰিব লাগে আৰু কিছুমান এনেকুৱা জেগা আছে য'ত আপুনি বাই আৰু চেল দুটাই কৰি চাৰিব পাৰে যেনেকৈ আজি যেনেকৈ ধৰক এটা সাইডৱেজ মাৰ্কেট আমি দেখা পাইছিলোঁ এটা যেতিয়া আমাৰ সাইডৱেজ মাৰ্কেট চলি আছিলে যেনেকৈ আমাৰ এটা আজি সাইডৱেজ মাৰ্কেট চলি আছিলে এইটো সেই আমাৰ সাইডৱেজ এটা মাৰ্কেট চলি আছিলে তো ইয়াতে আমি কি কৰিব লাগিব যেতিয়া আনপ্ৰেডিক্টেবল হৈ থাকে আমি আইদাৰ অপশ্যন চেলিং কৰিব পাৰোঁ নহ'লে বাই ফিউচাৰ বাই আৰু ফিউচাৰ চেল দুটাই কৰিব পাৰোঁ তাৰমানে তেতিয়া কি হ'ব যদি হঠাৎ ডাউন হৈ যায় আপুনি চেল ট্ৰেডত প্ৰফিট পাব আৰু বাই কলটো আপোনাৰ নিগেটিভত থাকিব ইয়াতে আপোনাৰ চেল ট্ৰেডটো আপুনি এক্সিট যদি কৰি দিয়ে চেল ট্ৰেডত আপোনাৰ প্ৰফিটটো থাকিলে তাৰপিছত আপুনি বাইটো এক্টিভেট থাকিলে তো বাইটো লাহে লাহে আপ হৈ যাব তো বাইটো আপুনি পজিটিভ দেখা পাব তো ঠিক আছে বন্ধুসকল এইখিনি হ'ল আমাৰ আজিৰ এনালাইচিছ তো কালি আমি কি ট্ৰেড ল'ম সেইটোৰ কাৰণে আপুনি এটা ডেটা অলপমান আমি এটা ডিছকাছ কৰি লওঁ কালিৰ কাৰণে আমাৰ লেভেল মই যেনেকৈ ক'লোঁ ডাউন চাইড লেভেল থাকিব 82.8 82.78 ডাউন আহিলে 82.6লৈকে আহি যাব পাৰে আপসাইড লেভেল আমাৰ হায়েষ্ট লেভেল থাকিব 80.07 ইয়াতকৈ আমি বেছি লোৱা নাই আৰু যদি যায় 83.18 এইখিনিলৈকে আপোনাৰ তো মানে এইখিনি লেভেলতে আমি আইদাৰ বাই কৰিব লাগিব নহ'লে চেল কৰিব লাগিব ট্ৰেণ্ড লাইনটো চাই তো বন্ধুসকল যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আপডেটবিলাক পাই থাকে আজিলৈকে এৰিছোঁ থেংক ইউ গুড নাইট